গাইজ আহি পালোঁ ফাইনেলি। আমি বৰ্তমান গৈ আছোঁ মহামায়া মন্দিৰ, কিন্তু তাৰ আগত এবাৰ ভিউটো আপোনালোকক দেখুৱাব বিচাৰিছোঁ। কি ধুনীয়া পৰিৱেশ। ইয়াৰ পৰা চিধা চিধি প্ৰায় 1 কিলোমিটাৰ গ'লে আপোনাৰ মহামায়া মন্দিৰ পায়। মহামায়া মন্দিৰ গৈ আছোঁ বৰ্তমান। চাই থাকক ভিডিঅ'টো শেষলৈকে। ইয়াৰ আগৰ ভিডিঅ'টো ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, চাব, বহুত ধুনীয়া ভিডিঅ'। সকলো বস্তু লৈ ল'লোঁ, আগত সেৱাটো কৰি আহোঁগৈ। গণেশ মন্দিৰ এই কুপন ল'বলৈ সোমাইছিলোঁ, এখন 10 টকাকৈ লয়। এয়া হৈছে মহামায়া মাৰ মূৰ্তিটো। ভিতৰত সোমোৱাৰ পাৰ্মিশ্যন নাই, যিহেতু তথাপিও দেখুৱাবলৈ চেষ্টা কৰিছোঁ। দেখিছে ইয়াত গোটেই বান্দৰ ভৰ্তি। এইফালে এটা আছে আপোনাৰ প্ৰকাণ্ড সাপ এটা। প্ৰকাণ্ড সাপ এটা দেখিছে, ভিতৰত সোমাবলৈ চেষ্টা কৰিম, বলক। ভিতৰত একোৱেই নাই। বোলে ভোলে বাবাৰ মূৰ্তি এটা আছে। এইফালে ওপৰত যাব পাৰি, বলক ওপৰলৈকে যাম আমি এতিয়া।
দেখিছে গাইজ কি ধুনীয়া পৰিৱেশ ইয়াত ভিউটোৱে বাচক ওপৰলৈকে যাবলৈ চেষ্টা কৰিম বলক এইফালে চাওক গাইজ কাৰ কাৰ লাগিব কমেণ্ট কৰি জনাব দেই কমেণ্ট কৰি জনাব কাৰ কাৰ লাগিব বহুতো মন্দিৰ এটা আছে দুৰ্গা মা মন্দিৰ হয় অলপ তলৰ ফালে নামি যাওঁ তাত আপোনাৰ ভোলে বাবা মন্দিৰ এখন আছে মন্দিৰটো যাওঁ বলক বৰ্তমান আমি উভতি আছোঁ আৰু আহোঁতে আমি আহিছিলোঁ এইফালে দি কিন্তু যাম এইফালে বস্তু এটা আছে আপোনালোকে দেখোন ডাঙৰ বজৰং বুলি এটা বনোৱা আছে বজৰং বুলি মূৰ্তি এইটো দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক এয়াই বজৰং বুলি ডাঙৰ মূৰ্তিটো ওচৰৰ পৰা দেখুৱাবলৈ চেষ্টা কৰোঁ কেমেৰাত সৰু যেন লাগিছে প্ৰকাণ্ড ডাঙৰ তো গাইজ এতিয়া আমি তললৈ গৈ থাকোঁ বলক গছৰ গাছ ইয়াত বান্দৰে বান্দৰ বোলে দেখা পাইছে এইটো এটা বৰ্তমান আমি ওলাইছোঁ যাবলৈ ঘৰলৈ ওলাইছোঁ
চ' গাইছ আমি ওলাই আহিলোঁ মহামায়া মন্দিৰৰ পৰা। আৰু ইয়াৰ আগৰ ভিডিঅ'টো যিটো আপোনাক গছৰ কথা কৈছিলোঁ, এই গছৰ ভিডিঅ'টো দিয়া আছে ডেছক্ৰিপশ্যনত লিংকটো, ভিডিঅ'টো চাব। ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ইয়াৰ আগৰ ভিডিঅ'টো চাব। ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে।